সো বন্ধুসকল আজিৰ ভিডিঅ'টো হৈছে আপুনি যিকোনো ফটো এখন কেনেকৈ PDF ফাইল বনাব লগতে আপুনি PDF ফাইলখনৰ সাইজ কেনেকৈ MB ৰ পৰা KB লৈ ট্ৰান্সফাৰ কৰিব। সো বন্ধুসকল এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত এটা এপৰ লিংক দিয়া আছে, তাত ক্লিক কৰি প্ৰথমতে আপুনি এপটো ডাউনলোড কৰি ল'ব। নহলে আপুনি প্লে ষ্টৰৰ সাৰ্চ বাৰত লিখি দিব ডক স্কেনাৰ, তাৰ পাছত আপুনি এপটো ওপেন কৰি ল'ব। সো বন্ধুসকল সিম্পলি আপুনি ওপেন কৰাৰ পাছত ইয়াত দেখিবলৈ পাব গ্যালাৰী, আপুনি গ্যালাৰীত ক্লিক কৰি আপুনি যিখন ফটো PDF বনাব বিচাৰিছে এই ফটোখন ইয়াৰ পৰা সিলেক্ট কৰিব। তাৰ পাছত আপুনি ডানত ক্লিক কৰিব। সো বন্ধুসকল আপুনি ডানত ক্লিক কৰাৰ পাছত ইয়াত আপুনি ফটোখন ক্ৰপ কৰিব পাৰে। তাৰ পাছত আপুনি আকৌ লেফট সাইডত ক্লিক কৰিব। সো বন্ধুসকল ইয়াতে আপুনি চাব পাৰে বহুকেইটা অপচন দিয়া হৈছে। ইয়াতে আপুনি ফটোখন কালাৰিং কৰিব পাৰে, নহলে আপুনি শুদ্ধ চিহ্নত ক্লিক কৰিব। সো আপুনি শুদ্ধ চিহ্নত ক্লিক কৰাৰ পাছত অলপ ওয়েট কৰিব। ইয়াতে আপুনি চাব পাৰে তলত দিয়া হৈছে সেভ এডিট। সো আপুনি সিম্পলি সেভত ক্লিক কৰিব। সো বন্ধুসকল সেভত ক্লিক কৰাৰ পাছত ইয়াতে চাওক দুটা অপচন দিয়া আছে PDF JPG। ইয়াত তলতে আপুনি চাব পাৰে সাইজ 3717 KB। সো ইয়াতে আপুনি সাইজটো কম কৰিব পাৰে। ইয়াতে চাওক মই সাইজটো মাইনাস কৰি আছো। সো তাৰ পাছত আকৌ আপুনি লেফটত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত আপুনি আকৌ সেভত ক্লিক কৰিব। সো বন্ধুসকল সেভত ক্লিক কৰাৰ পাছত ইয়াতে আপুনি আপোনাৰ ফোল্ডাৰটোৰ নেমটো লিখি ল'ব। সো ইয়াতে আপুনি নেমটো লিখাৰ পাছত ওকেত ক্লিক কৰিব। সো বন্ধুসকল ইয়াত চাওক বহুকেইটা অপচন দেখুৱাই আছে, আপুনি কোনটো আপোনাৰ ড্ৰাইভ নে আপোনাৰ ষ্ট'ৰ মেমৰিত সেভ কৰিব ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত আপুনি ফাইলটো সিলেক্ট কৰি ল'ব কোনটো ফাইলত আপুনি ফটোখন সেভ কৰিব। সো ইয়াত চাওক সেভিং প্ৰসেস অলৰেডি কমপ্লিট হৈ গৈছে। এই ফটোখন অলৰেডি PDF ফাইল হৈ গৈছে। আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ থাকিল। আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ।